নমস্কাৰ, মোৰ নামটো অনালী বড়ো হয়। ঘৰ হৈছে তামুকপুৰ মদলবাৰী বাইহাটা চাৰিআলি চেণ্ট জোচেফত মই কাম কৰিছোঁ আগৰ পৰাই। কিন্তু মই 11 তাৰিখ দিনা এটা এজেৰ দাখিল কৰিছে। পিছত এতিয়া লাগি থানায়ে মানে একো কিবাই কৰা নাই। আজিলৈকে একো এন্থক ধৰাও নাই। মোকো বাইহাটা চাৰিআলিত মোক মানে এন্থে বহুত মিছা কথা কৈ ফালে এনেই ব্লেং মেনিং কৰি ফালে মোৰ মাটিখিনি এন্থে খাৰি লৈ গৈছে। পিছত মই লাষ্টত বুজি পালোঁ এইটো এন্থে মই লেখা পঢ়া একো নাজানো। মানে এই লোন ল'ম বোলে একদিন জইন পটক লৈছে। লোৱাৰ পিছত জইন পটক লোৱাৰ পিছত এন্থে মানে কামটো মনে মনেকৈ কৰি ফালে একদিন মোক কুণ্ডিগড়ত লৈ আনছি। কিবা কিবি চেন দিবা দিছে, ময়ো দি গ'ল। দি ফালেতো মই লাষ্টত বুজি পালোঁ এই মাটিটো নিয়াৰ পিছত এন্থে মোক মানে উৎপাত কৰি আছে। মানে খেদাৰ কাৰণে তুমি যাব লাগিব, তোমাক আমি ৰাখিব নোৱাৰে, আৰু তোমাক এনেকৈ স্কুলত পইচা নাই, কিবা নাই, এনেকৈ বহুত কথাবিলাক কৈ পেলাই মোৰ উৎপাত চলি আছে। মাটিটো নিয়া দি মোৰ নামতে আছে চব। পিছত মই এজেৰ দাখিল কৰিছোঁ, কিন্তু পুলিচে একো কিবাই কৰা নাই এতিয়ালৈকে, আৰু মোকো ফোন চোন নাই। আৰু এন্থেতো অলৰেডি ঘূৰিয়ে আছে ফাদাৰগিলা, আৰু এটাকো একো কৰা নাই। এইটো মইতো এতিয়া ফাদাৰটো মানে জবি চাকা লগা হয়, আৰু প্ৰিন্সিপালৰটো বিদিনে কৈছে মই নিজে অকলে ভাত বনাই খাম, মোক বাইদেউ নালাগে। চেণ্ট জোচেফ পাব্লিক স্কুল মাছগাঁও। পিছত বিদিনে কৈছে মোক বাইদেউ নালাগে, মই নিজে অকলে ভাত বনাই খাম। কিন্তু অলৰেডি মোৰ কামটো পাৰ্মানেণ্ট হৈছে, PF আছে, SI আছে, পেঞ্চন আছে, এইগিলা মই ওলা নাই। কিন্তু মোবাইলত মেছেজগিলা আছে। কিন্তু কি কাৰণেদি মোক স্কুলৰ পৰা এনেকৈ ক'লো মাটিখিনিও লৈ গ'ল আৰু মানুহকো ওলাব দিলাক, এইটো মই এতিয়া ন্যায় লাগে। মইতো অসমৰে নাৰী হয়, মোক এতিয়া ন্যায় লাগিব। আমাৰ প্ৰণৱ বড়ো ছাৰৰ পৰাও ন্যায় লাগে, আৰু চিফ মিনিষ্টাৰ হিমন্ত ছাৰৰ পৰাও মোক ন্যায় লাগিব। এইটো মইতো ন্যায় পাবই লাগিব। এতিয়া আৰক্ষীতো মোৰ লগত যোগাযোগেই কৰা নাই, ইমান দিন হৈ গ'ল কেছ দিয়াটো। 11 তাৰিখ দিনাই কেছ দিছোঁ মই, এতিয়ালৈকে একো হোৱা নাই। এতিয়া মই কি কৰিম কি নকৰিম হৈ আছে, আৰু এতিয়ালৈকে একো প্ৰমাণে পোৱা নাই মই। এনেকৈ হৈছে।